ও মাই গড, এক গাড়ী বস্তু সেইটো ইমানেই আপোনালোকে শ্বেয়াৰ কৰক যে প্ৰত্যেক কন্টেন্ট ক্ৰিয়েটৰ হৃদয়তে এনেদৰে একগোট হোৱা। হেল্ল' গাইজ, নমস্কাৰ। মিষ্টাৰ বিটুদাক সহায় কৰা মানুহ অভাৱ নাই। কিয় ক'লোঁ কথাটো বুজি পাইছে চাগে। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়া বুজি পাই যাব মিষ্টাৰ বিটুদাক সহায় কৰা মানুহ কিমান আৰু কিমান ধুনীয়াকৈ তেখেতক শুশ্ৰূষা কৰা মানুহ আছে, তেখেতক আদৰ সাদৰ কৰা মানুহ আছে। তাকে দেখাবৰ কাৰণে ভিডিঅ'টো বনালোঁ। এই ভিডিঅ'টো মোৰ ইউটিউবত যাব আৰু আপোনালোকে চাব ভিডিঅ'টো কমপ্লিট, তেতিয়া বুজি পাব যে তেখেতক কিমানে সহায় কৰিছে, কিমান ভাল কাম কৰাৰ কাৰণে তেখেতক সহায় কৰিছে। তাকে দেখাবলৈ আপোনালোকক অকণমান ভিডিঅ' বনালোঁ মই, আৰু ভিডিঅ'টো অকণমান চাই কাটি নিদিব, কমপ্লিট ভিডিঅ'টো চাব, তেতিয়া আপোনালোকে দেখা পাব আৰু বুজি পাব। সেইকাৰণে সকলোকে মই চেলুট দিছোঁ মোৰ ফালৰ পৰা। আপোনালোকক সকলো ফেচবুক ক্ৰিয়েটৰ সকলোকো ধন্যবাদ দিছোঁ। এনেদৰে একগোট হোৱা মন হওক। জীৱনত প্ৰথমবাৰৰ বাবে কন্টেন্ট ক্ৰিয়েটৰ মিটআপত আহিছো, মোক তেওঁলোকে নিমন্ত্ৰণ দিলে। এই মিটআপটো এটা মহানতা প্ৰতিষ্ঠা কৰিবলৈ গৈছে, এইটো আপোনালোকক দেখুৱাই আছো। ইয়াত কেক চেলিব্ৰেশ্যন কৰাটো ডাঙৰ কথা নহয়। ডাঙৰ কথাটো হ'ল যে তেওঁলোকে যিটো কাম কৰিব সেই কাম দেখি অসমবাসী এটা বিগ চেলুট দিব লাগিব যে অসমত এনেকুৱা কন্টেন্ট ক্ৰিয়েটৰ আছে যি নেকি নিজৰ পইচাৰে এটা সাংঘাতিক কাম কৰিবলৈ গৈ আছে। অল আছামৰ পৰা আহিছে, শদিয়াৰ পৰা ধুবুৰীলৈকে আহিছে। এইসকলে কেৱল ইয়াত কেক কাটি চেলিব্ৰেশ্যন কৰিবলৈ অহা নাই, তেওঁলোকে এক মহানতা প্ৰতিষ্ঠা কৰিবলৈ আছে। চ' প্ৰথমতে কৈছো, জয় অসম, জয় জুবিন দা। আৰু মিষ্টাৰ বিটুক এইখন ফুলাম নামৰে সম্বৰ্ধনা জনাব মনিকা বুঢ়াগোহাঁই দেৱে। লগতে মিষ্টাৰ বিটু আমাৰ মাজত আহি আজি উপস্থিত হোৱাৰ কাৰণে তেওঁ অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। আৰু লগতে তেওঁ থেংক ইউ। 10,000 টকা বাইদেউ আগবঢ়াইছে কন্টেন্ট ক্ৰিয়েটৰ হিচাপে। এয়াই হ'ল জুবিন যুগৰ মানুহ। থেংক ইউ। 2,000 টকা আগবঢ়াইছে থেংক ইউ। পৰা গৈছ 25 কেজি চাউল আৰু যে ৰাহুল যদি আপোনালোকে আছে এবাৰ দেখাই দিব আহিব পাৰে। কন্টেন্ট ক্ৰিয়েটৰ ন 25 কেজি চাউল আগবঢ়াইছে, এয়াহে প্ৰকৃত কন্টেন্ট ক্ৰিয়েটৰ। থেংক ইউ। আপোনাৰ নামটো কি? ডিকি বৰা 1,000 টকা আগবঢ়াইছে। চাওক, আৰু যে চাউল 50 কেজি আলু 20 কেজি পিঁয়াজ আৰু দাইল 25 কেজি। থেংক ইউ। কিমানখিনি আগবঢ়াইছে? 20 কেজি চাউল, 25 কেজি দাইল আৰু 50 কেজি আলু, 50 কেজি আলু, 20 কেজি পিঁয়াজ, 30 কেজি পিঁয়াজ, 30 কেজি দাইল। বাহ, কিমান? আৰু লগতে পইচা দিছে 1,000 টকা। কৃষ্ণ নাই। লগতে থেংক ইউ। 1,000 টকা এটা মৰমৰ থেংক ইউ। আৰু তেওঁ 1,000 টকা আগবঢ়াইছে। নাই, ভৰিত নধৰিব দেই, আপোনালোকে যিখিনি কাম কৰিছে। আপুনি সমাজৰ কাৰণে বহুত ভাল কাম কৰি আছে। নামটো মনিকা দাস। মনিকা দাসে 2,500 টকা আগবঢ়াইছে আশ্ৰমৰ বাবে। চাওক, তেওঁলোকে কন্টেন্ট বনাই কিমান ভাল কাম কৰিছে। সকলো ভিডিঅ' ছাপোৰ্ট কৰিব প্লিজ। মিঠাতেল দিগন্ত শইকীয়া আগবঢ়াইছে। থেংক ইউ। তোমাৰ ঘৰ? নগাঁৱৰ ল'ৰা দিগন্ত শইকীয়া, এটা চেলুট। 10 কেজি চেনি 2 কিলো চাহপাত আগবঢ়াইছে। ধন্যবাদ। ভিডিঅ' বনাই দিব ভালকে। যিটো পৰিবহন যিটো খৰচ তেওঁ তাৰ পৰা 1,000 টকা দেউতাই দিছে। দেউতাকৰ ফালৰ পৰা 1,000 টকাৰ পৰিবহন খৰচ এটা তেওঁ তুলে। গাড়ীখনৰ ভাড়া দি দিলা আৰু এইটো কি দিব লাগিছে? নাই, মই কাৰ্টুন চাপ দিছিলো আৰু পইচাটো কি লৈছে? ইয়াৰ কাৰণে গাড়ী ভাড়া কাৰণে। ঠিক আছে, 1 কাৰ্টুন চাৰ্জ দিছে, লগতে গাড়ী ভাড়া দি পঠিয়াইছে। যিখন গাড়ী পঠাব, গাড়ীত মই কিমান বস্তু আছে দেখাই আছো। থেংক ইউ। 50 পিচ গাজা চাউল নামটো বেয়া পাইছে আৰু 3 কেজি সয়াবিন। এয়া হ'ল পংকজ। মই ইয়াক কেইবাবাৰ লগ পাইছিলো। আজি এটা মহান কাম কৰিছে। কি ক'লে কৈ দিছে। কি দিছে? 50 পিচ গাজা চাউল, 50 পিচ গাজা চাবোন আশ্ৰমৰ বাবে, আৰু সয়াবিন 5 কেজি, 3 কেজি সয়াবিন 3 কেজি, আৰু গোটেই অনুষ্ঠানটো তেওঁ জড়িত হৈ আছে। থেংক ইউ। 50 কেজি চাউল আগবঢ়াইছে আশ্ৰমৰ বাবে। এটা হাত চাপৰি। মোক এই অজস্ৰজনে আগুৱাবলৈ আহিছে। কিমান মানুহ চাওক না, একদম দূৰণিলৈকে চাওক, মানুহে মানুহ। সকলোৱে আগুৱাবলৈ আহিছে। কিমান মৰম আদৰ হ'ব লাগিব ভাবি। ও মাই গড, এক গাড়ী বস্তু আশ্ৰমৰ বাবে। এইসকল লোকে ডনেট কৰা বস্তু ইয়াত থকা প্ৰত্যেকজন মানুহৰ মনত ৰাখিব। জীৱনত প্ৰথমবাৰ ইমানখিনি বস্তু ডনেট হৈছে
এটা ফেচবুক মিটআপৰ দ্বাৰা সঁচাকে কৈছো এওঁলোকৰ যদি আপোনালোকে ভিডিঅ' নাচায় তেতিয়াহ'লে ডাঙৰ ভুল কৰা হ'ব আপোনালোকে ভিডিঅ' চাই তেওঁলোকে ছাপোৰ্ট কৰক তেওঁলোকে মিটআপ পাতি এনেদৰে অসহায়জনক সহায় কৰিব তেওঁলোকে একগোট হৈছে মানুহক সহায় কৰিব ইয়াত থকা প্ৰত্যেকজনে ফেচবুক কন্টেন্ট ক্ৰিয়েটৰ আৰু প্ৰত্যেকজনেই ডনেট কৰিছে ইয়াত সকলোৱে অংশ জড়িত হৈছে এইখিনি বস্তুত গতিকে এইখিনি কন্টেন্ট ক্ৰিয়েটৰক ক'ব পাৰি যে প্ৰকৃত জুবিন যুগৰ চ' মই বিদায় মাগিছো বহুত সুখী মনেৰে আৰু মই ভিডিঅ' শ্বেয়াৰ কৰিবলৈ মই অনুৰোধ নকৰো কিন্তু এইটো ভিডিঅ' শ্বেয়াৰ কৰিবলৈ মই অনুৰোধ কৰিছো এইটো ভিডিঅ'য়ে অসমৰ যি কন্টেন্ট ক্ৰিয়েটৰ জগতখনে হিলাই দিব বুলি বিশ্বাস আছে ভিডিঅ'টো ইমানেই আপোনালোকে শ্বেয়াৰ কৰক যে প্ৰত্যেক কন্টেন্ট ক্ৰিয়েটৰ হৃদয়তে এনেদৰে একগোট হোৱা মন হওক মানুহে মানুহে কাম কৰা মন হওক তাকে কামনা কৰি আপোনালোক সকলোৰে পৰা হাঁহি মুখেৰে দুখ মনেৰে এটা কাৰণে বিদায় মাগিছো কাৰণ আপোনালোকৰ এইখিনি মুখ আকৌ কেতিয়া দেখা পাওঁ একেলগে তাৰ কোনো ঠিক নাই আপোনালোকৰ এই মৰমখিনি কেতিয়া পাওঁ কোনো ঠিক নাই সেইকাৰণে দুখ লাগিছে তেওঁলোকক এৰি যাবলৈ মন যোৱা নাই তথাপি যাবই লাগিব কাৰণ বহুত কাম আছে সকলোৰে পৰা বিদায় মাগি আহিছো আপোনালোক সকলোকে আশ্ৰমলৈ নিমন্ত্ৰণ জনালো